खामानि गैया बे खामानि गैया बे खाम्फाया निजा व्यक्तिगत कारणाव गावनि गथ' गथायफोरनि कारणाव दिल्लीयाव थांदों आरो आंथ' दङना बाध्य करेছে इउजि ब्रह्म एथिया जुदि मन्थ्रि हिहे बदमासथु इउपिपिएल आरो एबसुनि सायाव मा मा अयथासार खालामबा बे एबसु आरो इउपिपिएलआ बेखौ बावो आं बिमा बिफा गोमाजायो बेया কোনো নাই এই যে প্রমোদ বড় হে বেয়া প্রমোদ বড় বেয়া হিমন্ত বিশ্ব শর্মা ভাল একদম একদম ভাল সব ভাল প্রমোদ বড় ভাল নহয় হি খালি খাবহে জানে মই হাগ্ৰামা মহিলাক কৈছো বিটিসি ইলেকশনৰ ৰিজাল্ট দিয়ক তোমাৰ ঘৰৰ সন্মুখতে বহি পিকনিক খাম কিনু কৰিবা চাও আমি মা ক্যামেৰালে চাই কৈ দিব হিমন্ত বিশ্ব শৰ্মা কি কব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া অসমৰ চিফ মিনিষ্টাৰ হয় চিফ মিনিষ্টাৰ হয় আৰু আমি সবে সন্মান দিব লাগে হয় নিৰামিষ মানুহ কিবা পিকনিক খাই নাকি বিক আন্ডা খাই না মদ খাই না কিবা খাই পিকনিকত মদ খাই আন্ডা খাই মাছ মাংস খাই এটো নিৰামিষ নিৰামিষত কিবা পিকনিক হয় অসমৰ চিএম হয় মই অপজিশনত থাকিলে কি হ'ব মই যদি কিবা তাৰ পৰা পাই হেতুটো মই চেষ্টা কৰিবই লাগিব হেমন্ত বিশ্ব শৰ্মাৰ দাদায়ে বিজেপি এৰি পেলাই বিপিএফক সোমাব কাৰণে লাইন লাগি আছে আৰু বিটিসি চিফ হ'ব কাৰণে লাইন লাগি আছে কিন্তু মই কৈছো দাদায়ে বিজেপি এৰি পেলাই বিপিএফক সোমাব পাৰে কিন্তু আমি বিটিসি চিফ হ'ব নিদিওঁ আমিহে হয় মইহে হ'ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি গভৰ্ণমেণ্টত আছে হি তাৰ লগত অকণমান যদি লগ লাগি পেলাই কিবা যদি বিটিসিৰ উন্নয়নৰ কাৰণে মই যদি কিবা এটা আনিব পাৰি ইয়াৰ কি বিয়া আৰু হাগ্ৰামা আহিলে কয় চিফ আহিছে চিফ 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 এটো কি মাল যত দেখত প্ৰধানমন্ত্ৰী ৰাইজৰ সেৱক তাত কোনবা বিটিসিত চিফ থাকিব পাৰে নেকি কক আৰু কি কব তাৰ বিষয়ে এজ এ পলিটিশিয়ান কি কব তাৰ বিষয়ে পলিটিশিয়ান হিচাপে তো ঠিকই আছে ভাল ভাল প্ৰমোদ বড় কথা কি কব একেবাৰে প্ৰমোদ বড় খাইহে হি খাইহে কাম নকৰে হি খাই কাম নকৰে এফসি কিয় বিচাৰিছিল আপোনাক দুইটা একেলগ হক ইউপিপিএল বিজেপি একেলগ হক আপসুৰ কথাটো কি কম আপসু মানে ইউপিপিএল মানে আপসু চিফ থাকিব নোৱাৰিব লাউ যেনেকে পাতৰ তলত থাকে নেতা ৰাইজৰ তলত থাকিব লাগিব ৰাইজৰ ওপৰত থাকিব নোৱাৰিব বিশ্ব শৰ্মাৰ যিবিলাক কথা কোৱা সেইবিলাক মিনিংলেছ হৈ গ'ল বেছলেছ তাক সবে বেয়া পায় অসমৰ মানুহে আজিৰ দিনত আপসু প্ৰমোদ বড়োৰ দিনৰ পৰাই অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন হল বড়ো জাতীয় ছাত্ৰ সংগঠন কিন্তু প্ৰমোদ বড়ো যেতিয়া নাকি আপসু প্ৰেসিডেন্ট হৈছে সেই দিনৰ পৰাই মানে ৰাজনীতিত পুৰা ইনভলভ আমি প্ৰশ্ন কৰিব বিচাৰিছো অসমৰ বড়ো ভাষা দ্বিতীয় ভাষা না তৃতীয় ভাষা আমি আজিও নাজানো এক নম্বৰ ভাষাটো আমাৰ নহয়ে দ্বিতীয় ভাষা না তৃতীয় ভাষা আমি নাজানো তেনেহলে আমি 10 দিন অসম বন্ধ দিব লাগিব কিয় অসমৰ বড়ো ভাষা দ্বিতীয় ভাষা তৃতীয় ভাষা হয় আজি জয়ন্ত বসুমতাৰী ডাঙৰীয়া হিওটো মানে একে প্লেটফৰ্মত একেলগে ভাত খাই একেলগে অফিচ কৰে আপসু অফিচৰ পৰাহে চলাই আছে আজিৰ দিনত যিবিলাক লিডাৰ আছে আপসুৰ ইহঁতে ৰাজনীতি কিবাহে কৰি আছে কামহে কৰি আছে दुलाराय बर' फरायसा आफादनिफ्राय बेखौनो स्पष्ट होनो सानो जे जोंनि कुनु मावखुलि बा कुनु आफादा कुनु मोनसे राजनीतिक हान्जानि जों सिङाव नङा कुनु राजनीतिक हान्जाजों जों मालाबाबो दैदेन जाया गोदोबो दैदेन जायाखै उनावबो दैदेन जानाय नङा बे बाथ्राखौ खोनानायनि सिगां आं मानो थैयाखै बर' জাতীয় ছাত্ৰ সংগঠন হিচাপে ছাত্ৰসকলৰ কাম কৰা নাই আপুনি সৰ্বানন্দ সোণোৱালৰ লগতো বহুত দিন কাম কৰিছিলে তেখেতৰ বিষয়ে অকমান কি কয় ভাল সৰ্বানন্দ সোণোৱালো ভাল কোনে বিয়া সবে ভাল এই যে ইয়াৰ আগত আমাৰ থৰুং গগৈ ডাঙৰীয়া আছে ইও ভাল বেয়া কোন তেতিয়া বেয়া কোনো নাই সব ভাল এই যে প্ৰমোদ বড় হে বেয়া প্ৰমোদ বড় বেয়া হিমন্ত বিশ্ব শৰ্মা ভাল একদম ভাল সব ভাল প্ৰমোদ বড় ভাল নহয় হি খালি খাবহে জানে কাম নকৰে আপুনি বিজেপিৰ হয়তো মিত্ৰতা নকৰে কংগ্ৰেছৰ হয়তো নকৰে কাৰো লগত নকৰে মই কিন্তু মই অকলে খেলিব পাৰা আমাৰ শক্তি আছে প্ৰস্তাৱ দিয়ে কোনোবা এতিয়াও লগলে নাই এতিয়া কোনবা কংগ্ৰেছে প্ৰস্তাৱ দিলে নহব কোনবা বিজেপি প্ৰস্তাৱ দিলে নহব কোনবা ইউপিপিএল প্ৰস্তাৱ দিলে নহব এতিয়া কোনবা লগত মিত্ৰতা কৰা মানে আমাৰ ষ্ট্ৰেংথটো কমি যোৱা আৰু বিপিএফও থানাय समाव बे ইউপিপিএল আৰু এফসিनि सायाव मा अयथासार खालामबा बे एफसु आरो इउपिपिएल बेखौ बावो
ओरैनो लानाय बेहाय सेवलांगोन बियो दा खामानि गैया बे सन्दन जाम्बा बुंनाय खोथाखौ बिसास खालामो जाम्बा बिनि खोथाखौ लानानै बिसास खालामनानै खामानि मावबाथाय सेस जागोन जाथियानो सेस जागोन बिनि खोथा दा रायलायाखै जाम्बासो लाब गैया थांनाय 17 बोसोराव बिपिएफनि खामानि मावनायखौ रायजो राजाफोरानो मेगनजों नुखाजोबनाय अब्लाबो इउपिपिएलनिफोरा जेबो मावाखै होननानै दाबि खालामबोबाय थायो बेनि सायाव मा फोरमायगोन सारा जोंलाय बिपिएफ हान्जाया सरखार खालामखांनानै बबे जायगायाव बबे जिल्लायाव बबे स्टेटआव मा गेस्ट हाउस खालामदों मा इन्सटिटिउसन लाबोदों बेफोर हिसाबखौ आं बुंलायनाङा रायजोआनो नुगासिनो दङ जोंनि बिपिएफ हान्जानि सरखारनि समाव मा जादों जायाखै गासिबो जाथि जनगोष्ठियानो नुगासिनो बेखौ आं बुंनानै फोजोबनो हाया गोबाव सान थानायनि उनाव नोंथाङा बे उफ्रा बिसायख'थिनि थाखाय फिल्डआव ओंखारबोदों रायजो राजानिफ्राय माबायदि अनसायनाय मोनदों गोबाव नङालै बे देवलाव एसे गेप जादों देवलायनो कालि फुजायाव एसे गेप जादों बेल' नमिनेसननि उनाव पार्टि डिक्लेरेसननि उनाव नमिनेसननि उनाव साननै सानथाम गेप जादों बेखिनिल' बेवहायनो दिनै सोरबा बुंनो नाजादों जे बिपिएफआ नामावसो केन्डिडेट होदों रावबो लिडारा ओंखाराखै बेफोर खोथाखौ बुंलाबायदों आरो बे सन्दननि खोथाखौथ' बादो बेफोर आंनि खाथियाव दालाबो बेखौ मोनसे स्कप होदोंमोन आं नोङो दलाव फैफिन नोङो फैफिनोबा बाइ इलेक्सनाव आङो नोंनो टिकेट होनो हागौ बेनि थाखाय आं मानसि फाथायदोंमोन बे हाबो गैया नाबो गैया माबा माबिसो बक्स लागासिनो दं बेखौ इउपिपिएलआ जायगा होआलै बे बिदिनो थानांगोन इउपिपिएलआ बेखौ जायगा होनो आगोलाव बियो बिपिएफआव थानाय समाव बे इउपिपिएल आरो एबसुनि सायाव मा अयथासार खालामबा बे एबसु आरो इउपिपिएलआ बेखौ बावो जाम्बा दिनै ओरैनो लानाय बेहाय सेवलांगोन बियो बेयाव सेवलांगोन नायबाय सार बिपिएफनि सासे गागि दैदेनगिरि खाम्फा बरगयारिखौ इउपिपिएलआव थांगोननि बाथ्राखौ बुंबाय थादों मा फोरमायगोन खाम्फा थानाय थायैखौ मानो अरजाबायदों खाम्फाया दल गारदों मा खाम्फाया निजा बेक्तिगत खारनाव गावनि गथ' गथायफोरनि खारनाव दिल्लीयाव थांदों आरो आंथ' दङ सोरखौ नांबावगौ आंथ' दङ खाम्फायाथ' दिनै आरो मैयाबो दिल्लीयाव थांफिनबावनांदों बियो गावनि फिसाला फिसाजोनि माखासे खामानिनि थाखाय बेफोरखौ माबा माबि बुंबाय थाबा जागोन नामा इउपिपिएलआ गैया लाब गैया सन्दननि खोथाखौथ' रायज्लायनो बाखाबा मोनसे सुबिदा होदोंमोन बे जाम्बाखौ खामानि गैया बे বিটিসি জন্ম হৈ পেলাই যেতিয়া 2005 চনত যেতিয়া নিৰ্বাচন হয় সেই সময়ৰ পৰাই ইউজি ব্ৰহ্ময়ে বড়োবিলাকক ডিভাইড কৰি ৰাখিছে হা আমিতো একেলগে থাকিব বিচাৰিছিল কিন্তু বাধ্য কৰিছে ইউজি ব্ৰহ্ম এতিয়া যিটো মন্ত্ৰী হিয়ে পদ্মাছটো আসল পদ্মাছিয়ে প্ৰজাতিত দুটা ভাগ কৰাৰ আসল মূল কিবাটো ইউজি ব্ৰহ্ম আপোনালোকে চিনি নাপায় ইয়াক পঠিয়াইছিলে যে ঘূৰি আহিব লাগে যি হল কি ক'লে তেওঁ কোৱাটো কি হল বহুত নাই চন্দন ব্ৰহ্মক মই মাতিছোঁ হয় মানুহ পঠাই দিছোঁ ৰেছপন্স মানে এনেকুৱা নহয় যে আহিম বুলিও কোৱা নাই নাহিম বুলিও কোৱা নাই মুঠতে থাকক সি ইউপিপিএল ভাল পাইছে ইউপিপিএলক হৈ পেলাই কাম কৰক আমিতো বিচাৰিছিলোঁ আগত আমি যেনেকৈ একেলগে থাকি পেলাই কাম কৰিছোঁ বিপিএফ দলত এনেকুৱা হ'লে আৰু বেছি ভাল হয় আহিলে ভাল হয় এটা প্ৰশ্ন মোৰ মনলৈ আহিছে দেই মই নাজানো এতিয়া ইউপি নাহিব কিন্তু আমাক বদমাছ যদি নকৰে আমি জিকিম চিটলিত আপোনালোকে যদি নকৰে কেনেকুৱা সেন্সৰ বদমাছৰ কথা ক'লে বদমাছটো মেলা কাৰণ থাকে মেলা আছে বদমাছ কৰিবলৈ কি আছে যদি প্লেনলি যদি ইলেকশ্যন হয় ফ্ৰী এণ্ড ফেয়াৰ আমি জিকি আছো কিহৰ ভিত্তিত আপুনি ভাবে যে আপুনি জিকিব প্ৰত্যাহ্বানটো কি চ্যালেঞ্জেস আপনি ফিল্ডত ঘূৰি চাওকচোন বিপিএফ দলৰ সমৰ্থনটো বেছি না এই ইউপিপিএলৰ সমৰ্থনটো বেছি আপনি চাওক আপুনি চ্যালেঞ্জটো কাৰ পৰা পাইছে বাৰু এতিয়া কাৰণ কংগ্ৰেছও আহিছে এফালে আমি দেখিছো কংগ্ৰেছ বিজেপি ইউপিপিএল আমাৰ লগত পাৰি নেকি বিটিচিত কোনে কয় এই কাৰণে কৈছো মই বদমাছ যদি নকৰে আমি জিকি আছো ইয়াক কি বস্তু নৱহৰণীয়া এটা কথা ক'ব বিচাৰে যে আপোনাৰ লগত এক হ'ব বিচাৰো বুলি কয় নৱহৰণীয়া যদি আমাৰ লগত একেলগে থাকি পেলাই মানে ইলেকশ্যন কৰিব বিচাৰে আমাৰ ক'ব লগা কি আছে তেওঁলোকৰ মিত্ৰতা কৰিব নেকি সি যদি আগুৱাই আহে মই কৰিম আপুনি অলপ আগতে ক'লে কাৰ লগত মিত্ৰতা নকৰিব বিপিএফ সিংগল আৰে আহকচোন কাৰো লগত মিত্ৰতা নকৰিব বিটিচি নিৰ্বাচনত এইবাৰ নিৰ্বাচনত হ'ব যদি হেৰা হৰণীয়া আমাৰ লগত মিলাব বিচাৰে আহক আমাৰ কি আপত্তি আছে ইয়াত কি ক'ব লগা আছে একেবাৰে শেষত দুটা কথা সুধো মানে আমি সদায় ভাবো যে হাগ্ৰামা মহিলাৰে মনত কি ভাবি থাকে আপুনি ইমান ধুনীয়াকৈ কথাবোৰ কয় দুটা মানুহৰ কথা সুধিম আপুনি কি ভাবে আমাক কেমেৰালৈ চাই কৈ দিব হিমন্ত বিশ্ব শৰ্মা কি ক'ব
ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া অসমৰ চিফ মিনিষ্টাৰ হয় আৰু আমি সবে সন্মান দিব লাগে হয় অসমৰ CM হয় মই অপজিশ্যনত থাকিলে কি হ'ব ময়ো যদি কিবা তাৰ পৰা পাই সেইটোতো মই চেষ্টা কৰিবই লাগিব আজি গভৰ্ণমেণ্টত আছে সি তাৰ লগত অকণমান যদি লগ লাগি পেলাই কিবা যদি BTC উন্নয়নৰ কাৰণে মই যদি কিবা এটা আনিব পাৰি ইয়াৰ কি বেয়া আৰু কি ক'ব তেওঁৰ বিষয়ে এজ এ পলিটিচিয়ান কি ক'ব তেওঁৰ বিষয়ে পলিটিচিয়ান হিচাপেতো ঠিকই আছে ভাল প্ৰমোদ বড়োৰ কথা কি ক'ব একেবাৰে প্ৰমোদ বড়ো খাইহে কাম নকৰে সি খায় কাম নকৰে এপছুৱে কিয় বিচাৰিছিল আপোনাক দুইটা একেলগ হওক UPPL BJP একেলগ হওক আপচুৰ কথাটো কি ক'ম আপচু মানে UPPL মানে আপচু আজিৰ দিনত আপচু প্ৰমোদ বড়োৰ দিনৰ পৰাই অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন কিন্তু প্ৰমোদ বড়ো যেতিয়া নেকি আপচুৰ প্ৰেচিডেণ্ট হৈছে সেই দিনৰ পৰাই মানে ৰাজনীতিত পুৰা ইনভলভ আজি জয়ন্ত বসুমতাৰী ডাঙৰীয়া সিহঁতো মানে একে প্লেটফৰ্মত একেলগে ভাত খায় একেলগে অফিচ কৰে আপচু অফিচৰ পৰাহে চলাই আছে আজিৰ দিনত যিবিলাক লিডাৰ আছে আপচুৰ ইহঁতে ৰাজনীতি কিবাহে কৰি আছে কামহে কৰি আছে বড়ো জাতীয় ছাত্ৰ সংগঠন হিচাপে ছাত্ৰসকলৰ কাম কৰা নাই আপুনি সৰ্বানন্দ সোণোৱালৰ লগতো বহুদিন কাম কৰিছিলে তেখেতৰ বিষয়ে অকণমান কি ক'ব ভাল সৰ্বানন্দ সোণোৱালো ভাল কোনে বিয়া চবেই ভাল এই যে ইয়াৰ আগত আমাৰ তৰুণ গগৈ ডাঙৰীয়া আছে ইও ভাল বেয়া কোন তেতিয়াহ'লে বেয়া কোনো নাই এই যে প্ৰমোদ বড়োহে বেয়া হিমন্ত বিশ্ব শৰ্মা ভাল একদম ভাল চব ভাল প্ৰমোদ বড়ো ভাল নহয় সি খালি খাবহে জানে কাম নকৰে বিজেপিৰ সৈতেও মিত্ৰতা নকৰে কংগ্ৰেছৰ সৈতেও নকৰে কাৰো লগত নকৰে মই কিন্তু মই অকলে খেলিব পাৰা আমাৰ শক্তি আছে প্ৰস্তাৱ দিয়ে কোনোবা এতিয়াও বোলে আহ লগলে আহ নাই এতিয়া কোনোবা কংগ্ৰেছে প্ৰস্তাৱ দিলেই নহ'ব কোনোবা BJPয়ে প্ৰস্তাৱ দিলেই নহ'ব কোনোবা UPPলে প্ৰস্তাৱ দিলেই নহ'ব এতিয়া কোনোবা লগত মিত্ৰতা কৰা মানে আমাৰ ষ্ট্ৰেংথটো কমি যোৱা